হেল্ল' গাইজ স্বাগতম ডেটছ ৰুমি ভাইজ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ ভিডিঅ'টো চাগে আপুনি গম পাইছে ভিডিঅ'টো হ'ল পৃথিৱীৰ উচ্চতম দীৰ্ঘতম বৃহত্তম গভীৰতম যিবিলাক আছে ক্ষুদ্ৰতম এইবিলাকৰ বিষয়ে আলোচনা কৰিম তো আহক আমি আলোচনা কৰোঁ তো প্ৰথমতে আছে উচ্চতৰ বিমান বন্দৰ এইটো ক'ত আছে এইটো চাংডু বাংডা বিমান বন্দৰ বুলি কোৱা হয় এইটো চীনত আছে তিব্বতৰ তো উচ্চতাতে ইয়াৰ কিমান হয় 4334 মিটাৰ আৰু উচ্চতম বান্ধটো ক'ত আছে উচ্চতম বান্ধটো আমাৰ নুৰেক বান্ধ বুলি কোৱা হয় উচ্চতম বান্ধটো এইটো আৰু বৃহত্তম পৰ্বতমালা তো বৃহত্তৰ যেটো পৰ্বতমালা আছে এইটো পৰ্বতমালা হিমালয় হয় বৃহত্তৰ পৰ্বতমালা আৰু নুৰেক বান্ধটো তাজিকিস্তানত আছে এছিয়াৰ ভিতৰত হয় উচ্চতম শৃংগটো কোনটো হয় উচ্চতম শৃংগটো হয় মাউন্ট এভারেস্ট শৃংগ এইটো 8872 মিটাৰ উচ্চতা হয় আৰু উচ্চতম যেটো জলপ্ৰপাত আছে উচ্চতম জলপ্ৰপাত কোনটো এঞ্জেল নামৰ উচ্চতম জলপ্ৰপাত আৰু উচ্চতম হ্ৰদটো আছে নৌ পৰিবহনযোগ্য মানে উচ্চতম যেটো হ্ৰদ আছে ইয়াতে মানে নৌ পৰিবহন মানে চলে নৌকা নাও এনেকুৱা চলে জাহাজ চলে এইটো কি আছে টিটিকাকা আৰু এইটো ক'ত আছে বলিভিয়াত আছে তাৰপিছত উচ্চতম গীৰ্জা যেটো আছে উচ্চতম গীৰ্জা ক'ত আছে উচ্চতম গীৰ্জাটো কেথলিক গীৰ্জা কয় এইটো জাৰ্মানীত আছে আৰু যেটো উচ্চতম মালভূমি হয় এইটো কি উচ্চতম মালভূমিটো তিব্বতত আছে তাৰপিছত বৃহত্তম গীৰ্জা ডাঙৰ বৃহত্তম একেবাৰে ডাঙৰ গ্ৰেটেষ্ট এইটো ক'ত আছে সেন্ট পিটাৰিছ বেচিলিকা এইটো ভ্যাটিকান সিটিত আছে উচ্চতম বিমান ক্ষেত্ৰ ক'ত আছে এইটো লেত আছে কাশ্মীৰত সবতকৈ উচ্চতাত মানে আছে বিমানবন্দৰটো এইটো লেত আছে কাশ্মীৰৰ ভাৰতৰ উচ্চতম আগ্নেয়গিৰি ক'ত আছে আজোছ ডেল সালাডো চিলি আৰ্জেণ্টিনা সীমান্ত যেটো আৰ্জেণ্টিনা সীমান্ত আছে সীমান্তত আছে তাৰপিছত আছে আপোনাৰ চাওক উচ্চতম অফিস ভৱন মানে সবতকৈ ওখ বিল্ডিংটো যেটো হয় এইটো ওখ বিল্ডিংটো কি হয় আপোনাৰ বুৰুজ খলিফা হয় উচ্চতম প্ৰাণীটো হ'ল জিৰাফ উচ্চতম পানী আছে সীমান্তত আছে তাৰপিছত আছে আপোনাৰ চাওক উচ্চতম অফিস ভৱন মানে সবতকৈ ওখ বিল্ডিংটো যেটো হয় এইটো ওখ বিল্ডিংটো কি হয় আপোনাৰ বুৰুজ খলিফা হয় উচ্চতম প্ৰাণীটো হ'ল জিৰাফ উচ্চতম পানী ফোঁফৰাটো হ'ল কিং ফাৰ্ডছ ফাউণ্টেন বুলি কোৱা হয় উচ্চতম ৰেল ষ্টেচনটো হয় টেংগুলা চীনত উচ্চতম মূৰ্তি যেটো আছে গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তিটো হয় দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনটো হয় এন্ডিছ বুলি কোৱা হয় দীৰ্ঘতম ৰেলৱে প্লেটফৰ্মটো হ'ল খড়গপুৰ পশ্চিমবংগৰ দীৰ্ঘতম বাৰাণ্ডাটো হয় ৰামেশ্বৰম মন্দিৰ বাৰাণ্ডা দীৰ্ঘতম বান্ধটো হয় মানৱ নিৰ্মিত দীৰ্ঘতম বান্ধ হৈছে হীৰাকুণ্ড বান্ধ এইটো উৰিষ্যাত আছে দীৰ্ঘতম প্ৰাচীৰটো আছে চীন প্ৰাচীৰ বুলি কোৱা হয় এইটো ক'ত আছে এইটো চীনতে আছে আৰু দীৰ্ঘতম ৰেল দলংটো ক'ত আছে ভেংকায়া কুনচেন গ্ৰেট ব্ৰিজ বুলি কোৱা হয় চীনত আছে দীৰ্ঘতম পথ দলংটো হ'ল ভিয়েটনাম এক্সপ্ৰেছে থাইলেণ্ডত আছে দীৰ্ঘতম পথ সুৰংগ নায়াৰলেণ্ড নৰৱে এইটো ক'ত আছে দৈৰ্ঘ্যটো এইটো নায়াৰলেণ্ডত আছে নৰৱেৰ আৰু মানে সৰ্বোচ্চ উচ্চতা নিৰ্মিত দীৰ্ঘতম পথ সুৰংগ এইটো অটল সুৰংগ বুলি কোৱা হয় আৰু এইটো হিমাচল প্ৰদেশত মানে লে মানালী যেটো ঘাইপথ আছে ইয়াতে অৱস্থিত দীৰ্ঘতম মহাকাব্যটো হ'ল মহাভাৰত যেটো বৃহত্তম বিমানবন্দৰ আছে এইটো কিং ফাৰ্ড ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট এইটো ক'ত আছে সৌদি আৰবত আছে বৃহত্তম মহানগৰ নিউয়ৰ্ক মেট্ৰ' বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু যেটো মানে আমেৰিকা যুক্তৰাষ্ট্ৰ US যেটো আছে ইয়াৰ মাটিকালি কিমান আছে 30,670 বৰ্গ কিলোমিটাৰ মানে পৃথিৱীৰ সবতকৈ ডাঙৰ মহানগৰ মানে নিউয়ৰ্ক হ'ল পৃথিৱীৰ সবতকৈ ডাঙৰ মহানগৰ নিউয়ৰ্ক মেট্ৰ' বুলি কোৱা হয় আৰু আপুনি এনেকুৱা ভিডিঅ' যদি পাবলৈ বিচাৰে বা পাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব
আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মই এনেকুৱাকৈ নতুন নতুন ভিডিঅ' লৈ আহিম আৰু মই কিছুমান ভিডিঅ' বনাই দিছোঁ, সেইবিলাক চাব। তো ধন্যবাদ।